এছা আমাৰ গাখীৰখিনি ফাটি আছে এতিয়া যেতিয়া গাখীৰখিনি ফাটি কেনে সম্পূৰ্ণ হ'ব মানে এতিয়া দেখিছেনে এইবিলাক মহাবিলাক সেইখিনি আৰু পানীখিনি যেতিয়া পৃথক হ'ব আমি তেতিয়া এইখিনি নুমাই দিম এতিয়া ফটা গাখীৰখিনি আমি এই কাপোৰখনৰ ওপৰত ল'ম পানীখিনি তলত পৰি যাব যিহেতু আমি গাখীৰখিনি টেঙাৰে ফটাই লৈছিলোঁ টেঙা নালাগিবৰ বাবে আমি এতিয়া পানীৰে ধুই ল'ম যিহেতু আমি ইয়াত পানী দিছোঁ আৰু ইয়াৰ পৰা পানীখিনি যাবৰ বাবে আমি 15 মিনিটমান টাইম এটা বেলেগ পাত্ৰত এইখিনি থৈ দিম এতিয়া দেখিছে আপোনালোকে এইখিনি চেপি দিয়া হৈছে কাৰণ ইয়াৰ পৰা সম্পূৰ্ণ পৃথক হ'ব লাগিব পানীখিনি তো সেইটো কাৰণে আমি এটা বেলেগ পাত্ৰত থৈ দিম আৰু এটা কথা মনত ৰাখিব এইখিনি যাতে বহুত ড্ৰাই হৈ নাযায় তাৰ বাবে আপোনালোকে লক্ষ্য ৰাখিব লাগিব এতিয়া আমি পাত্ৰটোত আধা লিটাৰ গাখীৰ উতলিবলৈ দিছোঁ এই গাখীৰখিনি আমি 15 মিনিট উতলিবলৈ দিম 15 মিনিট টাইম পাছত এতিয়া আমি গাখীৰখিনিত আধা কাপ চেনি দিম আপোনালোকে যদি চেনি কম খায় আপোনালোকে চেনি কমকৈও দিব পাৰে সুগন্ধৰ কাৰণে আমি অলপ ইয়াত ইলাচি দিম এতিয়া আপোনালোকে দেখিবলৈ পাইছে এইখিনি আমাৰ তৈয়াৰ হৈ গ'ল আৰু ইয়াৰ কালাৰটো হালধীয়া হৈ গৈছে দেখিছেনে আধা ঘণ্টা পাছত মই চানাখিনি আপোনালোকক দেখুৱাইছোঁ দেখিছেনে ইয়াত অকণমান পানী ৰৈ গৈছে এতিয়া আমি বনাবলৈ সুবিধা হ'ব এতিয়া আমি এইখিনি 5 মিনিটমান ভালদৰে মঠিম এয়া চাওক এতিয়া হাতেৰে এইখিনি হেঁচা মাৰি দিব এনেকৈ মঠিব লাগিব এতিয়া চাওক এইখিনি আমাৰ মঠি তৈয়াৰ হৈ গ'ল এতিয়া আমি এটা এটাকৈ লাডু বনাম লাডুটো বনাওঁতে মনত ৰাখিব লাগিব যে লাডুটো ফাক মেলিব নালাগিব এয়া চাওক একেবাৰে চফ্ট হ'ব লাগিব এয়া আমাৰ লাডু বনাই তৈয়াৰ হৈ গ'ল এতিয়া আমি ইয়াতে 2 কাপ পানী দিছোঁ আৰু আধা কাপ চেনি দিছোঁ এতিয়া আমি এইখিনি 15 মিনিট মিক্স হ'বলৈ দিম পানীখিনি উতলি গৈছে গোটেই এতিয়া আমি লাডুকেইটা ইয়াতে দি দিম এতিয়া আমি ইয়াতে এখন ঢাকনি দি দিম আৰু 10 মিনিটমান এনেকৈ উতলি থাকিবলৈ দিম এতিয়া আমাৰ ৰসগোল্লাকেইটা তৈয়াৰ হৈ গ'ল এইখিনি এতিয়া আমি অলপ ঠাণ্ডা হ'বলৈ থৈ দিছোঁ এতিয়া আমি থৈ দিয়া গাখীৰখিনি আমি এই ৰসগোল্লাকেইটা ওপৰত দি দিম গাখীৰখিনিয়ে যাতে গোলাকেইটা গোটেই ঢাকি দিয়ে সিমানখিনি পৰিমাণ দিম আমাক গোটেইখিনি গাখীৰৰে প্ৰয়োজন হ'ব এতিয়া আমি এইখিনি 3 ঘণ্টাৰ বাবে ঢাকনি এখন দি ৰাখি থ'ম